আজি মোৰ ৰিলেশ্যনশ্বিপৰ কাহিনী ক'ম শুনা মই ভাবিছিলোঁ আমি পাৰফেক্ট হয় এজনে আনজনৰ বাবে আচলতে আমি পাৰফেক্টেই আছিলোঁ কিন্তু মোৰ এটা ভুল ধাৰণা আছিলে যে আমি সদায় এজনে আনজনৰ বাবে পাৰফেক্ট হৈ থাকিম সকলো ঠিকেই চলি আছিল আমাৰ মাজত এজনে আনজনৰ বাবে পাগল আছিলোঁ মৰম ভাল পোৱাৰ যেন একো অভাৱ নাছিলে এদিন তাই মোক ক'লে যে তাই পঢ়া কলেজৰ এজনে তাইক প্ৰপ'জ কৰিছিল আৰু তাই কৈছিল যে তুমি একো টেনশ্যন ল'ব নালাগে মই মাত্ৰ তোমাৰ হয় আৰু সদায় তোমাৰে হৈ থাকিম আৰু ময়ো টেনশ্যন লোৱা নাছিলোঁ কাৰণ বিশ্বাস কৰিছিলোঁ তাইক আমি বহুত বেছি হেপী আছিলোঁ এজনে আনজনক সকলো কথাই শ্বেয়াৰ কৰিছিলোঁ কিন্তু লাহে লাহে তাইৰ বিহেভিয়াৰটো চেঞ্জ হোৱা দেখিলোঁ মই ধেমালি কৰিলেও খং উঠে মোৰ ফোন মেছেজ মোৰ কথাই তাইক অশান্তি কৰিব ল'লে মই ফোন কৰিলেও তাইক বাৰে বাৰে বেছি পোৱা হ'লোঁ মই আমাৰ সম্পৰ্কটো জীয়াই ৰাখিব বিচাৰিছিলোঁ বহুত এফৰ্টছ লগাইছিলোঁ যাতে আমি সদায় একেলগে থাকিব পাৰোঁ কিন্তু তাইৰ মনত মোৰ ঠাই আন কোনোবাই ল'বলৈ ল'লে আমি বেলেগ হোৱা কিছুদিনে হৈছিল তাই ইনষ্টাত সেই প্ৰপ'জ কৰা ল'ৰাজনৰ সৈতে তাইৰ ফটো দেখিলোঁ আৰু কেপশ্যনত আছিলে তুমিহে মোৰ পৃথিৱী